নমস্কাৰ ৰাইজ। আজি মই গুৱাহাটী চহৰৰ মই এখন দোকানৰ এখন কথা কওঁ। দোকান মানে কোনো মাৰ্কেট প্লেচত থকা দোকান নহয়, এনেই আপোনাৰ বজাৰত আপোনাৰ সাধাৰণভাৱে ঠেলা গাড়ীত যে আপোনাৰ দোকান যে লগায় সেনেকুৱা দোকান এখনৰ কথা কওঁ। দোকানখন আপোনাৰ আৰম্ভ কৰিছিলে আপোনাৰ ক'ভিডৰ পিছৰ ফালে, মানে ক'ভিড যাওঁ অৱস্থাত দোকানখন আৰম্ভ কৰিছিল। আৰু দোকানখন যোনে আৰম্ভ কৰিছিল তেওঁলোক বিহাৰৰ পৰা অহা ল'ৰা হয়। বেছি বয়সৰ ল'ৰাও নহয়, আপোনাৰ ক'ৰবাত 23-24 বছৰীয়া ল'ৰা হ'ব। তেওঁলোক তিনিজন দাদা ভাই ককাই হয়। তো তিনিজনে মিলি পেলাই আৰু প্ৰথমে কি কৰিলে, এখন আপোনাৰ ঘুগুনি দোকান এখন দিলে। এই ঘুগুনি দোকান এখন দিলে। তো তিনিজনে মিলি পেলাই ঘুগুনি দোকানখন দিছিল। তাৰপিছত লাহে লাহে তেওঁৰ চেলটো বাঢ়িল। তাৰপিছত কি কৰিলে, ওচৰতে মাজু ভাইকে আৰু সৰু ভাইকে মিলি পেলাই এখন আপোনাৰ পুৰি চব্জিৰ এখন দোকান এখন দিলে। তো বৰ্তমান এতিয়া মানে সিহঁত তিনিজনৰ দোকানখনত দুখন দোকানত দৈনিক আপোনাৰ 100 প্লেট আপোনাৰ দৈনিক আপোনাৰ চেল আছে। দৈনিক এখন দোকানে কমচে কম মানে 3000 টকা আপোনাৰ খালি লাভ উপাৰ্জন কৰি আছে। মানে লাভৰ উপাৰ্জনটো আপোনাৰ খালি দৈনিক উপাৰ্জন তেওঁলোকে 3000 টকাৰ কৰি ওপৰত এখন দোকানৰ পৰা উপাৰ্জন কৰি আছে। মই কথাটো কোৱাৰ কাৰণটো এইটো যে এইখন অসমত গুৱাহাটীৰ দৰে চহৰ এখনত যদি আপোনাৰ বিহাৰৰ পৰা ল'ৰাবিলাকে আহি পেলাই, বিহাৰৰ পৰা যদি বিহাৰী ল'ৰা আহি পেলাই যদি গুৱাহাটী চহৰত দোকান দি দৈনিক যদি 3000 টকা যদি উপাৰ্জন কৰিব পাৰে এখন দোকানৰ পৰা, সাধাৰণ এখন সৰু দোকানৰ পৰা, তে আমাৰ অসমীয়া ল'ৰাই কিমান টকা উপাৰ্জন কৰিব পাৰে যদি কৰিব কাৰণে চেষ্টা যদি কৰে। এই কামটো কোনো অসমীয়া ল'ৰাজনে যদি কৰিলে যদি হয়, বা কোনোবা যদি অসমীয়া দাদা ভাই ককাই মিলি পেলাই যদি এই কামটো যদি কৰিলে হয়, আজি এই উপাৰ্জনটো যদি অসমীয়া ল'ৰাৰ হ'লে হয়, বা অসমৰ খিলঞ্জীয়া ল'ৰাজনৰ হ'লে হয়। কিন্তু আমাৰ অসমীয়া ল'ৰাই এইবিলাক মাথাই নামাৰে। আমাৰ অসমীয়া ল'ৰাক লাগে সহজতে উপাৰ্জনটো। মানে গছৰ পুলিডাল ৰুলো নহয়, আজি ৰুলো তাক কালিৰ পৰা তাক ফল লাগিব। ব্যৱসায়টো এনেকুৱা নহয়তো। ব্যৱসায়টো কি, যেনেকৈ গছৰ পুলিটোত যেনেকৈ নেকি আপুনি তাক ৰুব লাগিল, তাৰ আলপৈচান ধৰিব লাগিল, সময়মতে পানী যোগান ধৰিব লাগিল, সময়মতে তাক দেখভাল কৰিব লাগিল, সি লাহে লাহে তাৰ দিনক দিনে সি বাঢ়িব, এটা সময়ত গৈ কিনে সি ফলটো দিব। ঠিক ব্যৱসায়টো সেনেকুৱাই বস্তু হয় এটা। ব্যৱসায়টো কৰাৰ লগে লগে আপোনাৰ যে উপাৰ্জনটো যেনে পাব আৰম্ভ হ'ব সেইটো নহয়। ব্যৱসায়টো কিছুমান নিয়ম আছে। ব্যৱসায়টো কৰাৰ লগে লগে যে তাৰ পৰা যেনে লাভে উপাৰ্জন হ'ব সেনেকুৱা কথা নহয়, লাহে লাহে উপাৰ্জন হ'ব। ব্যৱসায়টো বুজাতে অলপ সময় লাগিব, কেনেকৈ ব্যৱসায়টো কৰি থাকিলে লাহে লাহে বুজি পাব। আজি বিহাৰী ল'ৰাকেইজন বিহাৰৰ পৰা আহি পেলাই যদি ব্যৱসায় কৰি টকা যে উপাৰ্জন কৰি আছে, তেওঁলোকে প্ৰথমে কি কৰিছিলে, প্ৰথমে এখন দোকান দিছিলে। তাত কৰি পেলাই তেখেত গম পালে যে এখন দোকানৰ পৰা ওচৰতে আৰু এখন দোকান দিলে, তেওঁলোকে মাথাটো খটুৱাইছে। তাৰপিছত এইখিনি দুখন দোকান তেওঁলোকৰ হ'ল। এতিয়া তেওঁলোকে দৈনিক আপোনাৰ উপাৰ্জন আপোনাৰ এখন দোকানৰ পৰা 3000 টকা যদি ধৰোঁ, যদি দুখন দোকানৰ পৰা 6000 টকা তেওঁলোকৰ দৈনিক উপাৰ্জন কৰি আছে। তো তেওঁলোকে মাথাটো খটুৱাইছে, তেওঁলোকে অপেক্ষা কৰিছে। প্ৰথমে এখন দোকান দি কিনে লগে লগে দুখন দোকান দিয়া নাছিল, তেওঁলোকে অপেক্ষা কৰিছে। এখন দোকান চলাৰ পিছত আৰু এখন দোকান বহাইছে। যিকোনো ব্যৱসায় ক্ষেত্ৰতে লাহে লাহে আপুনি কৰি থকাৰ পিছতে আপুনি লাহে লাহে গম পাই থাকিব কেনেকৈ কৰিব লাগিব, কেনেকৈ কৰিম, কেনেকৈ তাৰ উপাৰ্জনটো ওলাব পাৰিম। মোৰ কথাটো কোৱাৰ উদ্দেশ্য এটাই যে আমাৰ অসমখনত যদি বহিৰাজ্যৰ পৰা যদি বেলেগ ল'ৰা ছোৱালী যদি আহি পেলাই যদি অসমত যদি টকা উপাৰ্জন কৰিব যদি পাৰে, তে আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে কিয় নোৱাৰিব। অসমীয়া ল'ৰা ছোৱালীয়ে মাথাটো নামাৰেই, সেইকাৰণে নোৱাৰে। যদি মাৰিলে যদি হয়, আজি অসমত নিবনুৱা সমস্যা নাথাকিলে হয়, অসমীয়া নিবনুৱা সমস্যা নাথাকিলে হয় যে অসমৰ। এতিয়া পঢ়ি শুনি চৰকাৰী চাকৰি কৰিব লাগিব বা কিবা ভাল ডাঙৰ কোম্পানীত চাকৰি কৰিব লাগিব কথা আছে নেকি। সৰু সুৰা ব্যৱসায়ো কৰিব পাৰে আপোনাৰ। ব্যৱসায়টো মানুহৰ ব্যৱসায়টো সৰুৰ পৰাহে ডাঙৰলৈকে উন্নতি হয়, সৰুৰ পৰা আগবাঢ়ে ডাঙৰলৈকে। ডাইৰেক্ট কৰাৰ লগে লগে যেন ডাঙৰ ব্যৱসায় এটা হৈ যাব সেনেকুৱা নহয়। যিকোনো ব্যৱসায় সৰুৰ পৰা আৰম্ভ হ'ব, লাহে লাহে ডাঙৰ হ'ব। আমাৰ অসমীয়া ল'ৰা ছোৱালী এই কথাটো বুজি পায় যদি নিজৰ কাৰণে ভাল হ'লে হয়। আজি আমাৰ অসমত, মই বেলেগ চহৰৰ কথা ক'ব নাযাওঁ, গুৱাহাটী চহৰখনত আজি এনেকুৱা লাগে যে আমাৰ গুৱাহাটী চহৰখনত চব বেলেগেই মানে ব্যৱসায় বাণিজ্য কৰি আছে। অথচ গুৱাহাটী চহৰখন অসমৰ ৰাজধানী হয়। উত্তৰ পূবৰ আপোনাৰ দুৱাৰমুখ হয় এইখন গুৱাহাটী চহৰখন, আৰু এই দুৱাৰমুখখনত আপোনাৰ চব বহিৰাজ্যৰ পৰা সেইখিনি বেলেগে ব্যৱসায় কৰি আছে। কিমান লাজৰ কথা অসমীয়াৰ কাৰণে। খালি মই এই দোকানখনৰ কথা মই ক'ব যোৱা নাই, প্ৰায়ভাগ দোকান পোহাৰে আপোনাৰ বেলেগেই কৰি আছে আমাৰ গুৱাহাটী চহৰখনত। গুৱাহাটী চহৰ কি, আমাৰ অসমৰ যিবিলাক নেকি টাউন, যিবিলাক চহৰ যিবিলাক উন্নয়ন হৈ আছে, উন্নত হৈ আছে, তাতে মানে ভালকৈ যদি লক্ষ্য যদি কৰে যদি আপুনি দেখা পাব
প্ৰায়ভাগেই আপোনাৰ ব্যৱসায়বিলাক বহিৰাই কৰি আছে, বহিৰাগতে কৰি আছে। অসমীয়া এই কথাটো কেতিয়া বুজি পাব, কেতিয়া গভীৰভাৱে ল'ব অসমীয়া কথা, এইবিলাক কথা অসমীয়া মানুহে। যদি কিবা ভুল যদি কৈছোঁ ক্ষমা কৰি দিব। ধন্যবাদ।